ইমান ডাঙৰ চেফ হোৱা নাই গৈ তই মোক শিকাবলৈ হে 4খন ভোজ ৰান্ধি আহিছো তো গাইস ইটস টাইম ফৰ সিক্ৰেট মছলা মই বেটালদাৰ পালৈ আহিছো দি দিবি ওয়েলকাম টু শ্যাম ব্লগ আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আজি সন্ধিয়া বনভোজ অলপ যোগাৰ কৰিছোঁ তো এয়া আমি জুই ধৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আজি গাহৰি নাপালোঁ গাইজ তো ব্ৰইলাৰকে চলিব আজি ব্ৰইলাৰ লগতে আজি পিকনিকটো খাই দিওঁ আৰু জুই লাগি গৈছে কমসে কম তুমি খেৰখিনিতো শুকানা না হে শুকান জ্বলি যাবতো জ্বলি যাব কেঁচা খেৰ ধোঁৱা ধোঁৱা গোন্ধাব এতিয়া জ্বলি যাব গাইজ গাহৰি নহয় দাদা গাহৰি নাপালোৱেই জ্বলি যাব আমি কেৰাহীটো বহাই দিছো এইটো তেল নহয় দেই এইটো তেল নহয় এইটো পানী মানে কি হয় বস্তুটো পানীখিনি মানে অলপ দি দিছোঁ কিয় কাৰণে গৰম হৈ যাব যেতিয়া কেৰাহীটো জানি যাম এইফালে পিঁয়াজ টিয়াজ ৰেডি হৈ আছে আমি কাটি কাটি ৰেডি কৰি আছো মানে মানুহ লগাইছো আজি আমি অকলে বনোৱা নাই নমস্কাৰ ৰাইজ চেফ জ্যোতিষমান ইজ হিয়াৰ এয়া মই কেৰাহী গৰম হৈ গৈছে তেল দি আছো তেল নহ'ব আৰু অলপ দি দিয়া নেকি হৈ যাব নেকি এইটো আজি ভিডিঅ'টোৰ মেইন কুকজন হ'ল চেফ জ্যোতিষমান হৈ যাব তেলটো গৰম হওক তাৰপিছত দিম পিঁয়াজ হেল্ল' গাইছ গাইছ আমি মাংসটো বনোৱাৰ আগতে পাপৰকেইখন ফ্ৰাই কৰি লওঁ তো আমাৰ আছে ইয়া পাপৰ ফ্ৰাই চেফ জ্যোতিষমান আছে আমাৰ চেফ জ্যোতিষমানৰ সহযোগী চেফ নয়ন দা আমাৰ তেল গৰম হৈ গৈছে মই দিম এতিয়া পিঁয়াজ দি দিয়া আজি আছে কুকমেন চেফ জ্যোতিষমান একেবাৰতে পিঁয়াজ গলি আহিছে মাংস দি দিলোঁ আছে মই চেফ জ্যোতিষমান ক্লিপটো ল'ব দিলোঁ তহঁতে ক্লিপ নল'লি ভিডিঅ' বনাবি এনেকৈ এতিয়া দিম আমি হালধি দি দিয়া হালধি মানে হেল্ডি ই মানে হেল্ডি তাৰ লেকচাৰ এইফালে আছে আমাৰ নয়ন চেফ নয়ন দা দি দিছোঁ এইটো ৰখীয়া পাতি থৈছোঁ আৰু ল'ৰা কি খবৰ বেয়া বেয়া হোৱাই নাই এতিয়ালৈকে আজি কিন্তু পানীটো বেছি ওলাইছে মাংস পানীটো বেছি ওলাইছে নহয় পানীটো ধুই পেলাই নুটুকিলি ডাইৰেক্ট ঢালি নাই মেইন কথা আজি চেফ জ্যোতিষমানে লাগিছে তুমি বেছি জানা ওপৰত ৰেছপন্স পানী ঢালিলেও কিলে এক কেৰাহী পানী ঢালিলাই আমি ইণ্টাৰ্ণশ্বিপ কৰি আহিছে পানী ঢালিছোঁ যদিও এক কেৰাহী ঢালা নাই এক কেৰাহী হৈ গৈছে পানী মই দেখুৱাই আছোঁ আপোনালোকক চাওকচোন আপোনালোকে দেখিবহে ঢেকনখন খুলি দিয়াৰ লগে লগে পানীয়ে পানী হ'ব এতিয়া আহিয়ে চাওক এই পানী দিছে বুলি ক'ব নে কোনোবাই আৰে এইখন আঁতৰাই থৈছোন নিজে সিজিব পানীটো ওলাই যাব নাজানো কি শিকিছিলি এইটো কি আছিলে এইটো ৱাটাৰ চাইকেল নে কিবা এটা আছিলে নহয় এই পানীটো ভাপ বনি যায় যে ইভেপৰেশ্যন আৰে সেইটো জানা ৱাটাৰ চাইকেল তুমি ৱাটাৰ চাইকেলৰ থিয়ৰিটো কৰা নাই হে তুমি কেনেকে পাছ হ'লা নকল কৰি পষ্ট কৰ ভিডিঅ'টো পষ্ট কৰ ইয়াৰ ফালে মোৰ ফালে নানি তই ইমান ডাঙৰ চেফ হোৱা নাই গৈ তই মোক শিকাবলৈ হে 4খন ভোজ ৰান্ধি আহিছোঁ মই এজন দেখুৱাই আছোঁ আমাৰ কৃষ্ণ আজিৰ কৃষ্ণ আপোনাক দেখুৱাই আছোঁ আপোনালোকক কি সুন্দৰ বাঢ়ি যাব এইজন নমস্কাৰ এই আমাৰ সুমিত দা চকুৰ দা বুজবা
আমি দি আছোঁ আদা নহৰু পেষ্ট এতিয়া দি দিছোঁ অলপ সোৱাদ অনুসাৰ কয় সোৱাদ অনুসাৰ আমাৰ ঘুমটি হোটেলত ইণ্টাৰ্ণ কৰি অহা সোৱাদ অনুসাৰ আদা নহৰু পেষ্ট গ'ল এতিয়া ধুনীয়া সুন্দৰ সুগন্ধ এটা আহিব গাইছ আজি মাংসটো নতুন ষ্টাইলত হ'ব কিয় কাৰণে সিজাই দিছোঁ মানে সিজোৱা খাম বুলি আহিছিলতো মানে কি হৈছে ঘুমটি হোটেলত ইণ্টাৰ্ণ কৰি শিকি আহিছে এই আমাৰ কুকিং মেন চেফ জ্যোতিষ্মা সুগন্ধি গোন্ধ ল'ব আহিছে ধুনীয়া গোন্ধ কি গোন্ধ আহিছে গোন্ধ বাবা এনেকৈ যে মেকুৰীয়ে শুঙে বুজিছা তুমি যিটো সুগন্ধ দিলা ন সেইটো মেকুৰীয়ে শুঙে মই সৰু সুৰা মেকুৰী এটাই তো গাইজ বেয়া চেয়া নাপাব অলপ ৰঙীনটো অহা নাই এতিয়ালৈকে মছলা পাতি দিয়া হোৱা নাইতো আমি বিনা মছলাত খাওঁ আমি জংঘলী খানা খাওঁ ঘুমটি হোটেলত ইণ্টাৰ্ণশ্বিপ কৰি অহাটো আমাৰ জ্যোতিষ্মান চেফ চেফ জ্যোতিষ্মা চিনিয়ৰ চেফ ইঞ্জিনিয়াৰ নমস্কাৰ মই জ্যোতিষ্মান কোচ নমস্কাৰ মই শ্ৰী জ্যোতিষ্মান দুৰ্লভ নাৰায়ণ সিংহ MSc নমস্কাৰ মই জ্যোতিষ্মান দুৰ্লভ নাৰায়ণ সিংহ নমস্কাৰ মই জ্যোতিষ্মান দুৰ্লভ নাৰায়ণ সিংহ BA BCom BSc MA MCom MSc MBA মাষ্টাৰ চেফ LLB কৰিছোঁ চব কৰিছোঁ এতিয়া মই কুকিঙত নামিছোঁ এইফালে মই খানা বনাই আছোঁ চিকেন মছলা আনিছা নাই আৰু ঘুমটি হোটেলত ইণ্টাৰ্ণশ্বিপ কৰি আহিছোঁ ঘুমটি হোটেলত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ চিক্ৰেট মছলা আনিছোঁ আজি আনিছোঁ চিক্ৰেট মছলাটো বেতাল দাই দি পঠাইছে মোক আফ্ৰিকান ভালুকৰ বেতাল দা বিগ ফেন বেতাল দা তেওঁ চিক্ৰেট মছলাটো আজিও দি পঠাইছে ক'ৰ বোলে আমাৰ এয়া নুৰা ফটেহীৰ কিবা কিবিৰ পৰা বনাই আনিছে দি পঠাইছে মোক আজি দিম ইয়াত অলপ পিছতকৈ এতিয়া মছলাটো দিয়া পৰা নেকি দিয়া এয়া চাওক কালাৰটো হোৱা নাই বাৰু অলপ ধুৱাই দি দে কেৰাহীত দি দে তো গাইজ এতিয়া আমি আঞ্জাখনত মছলা সংযোজন কৰিম ইফালে আছে আমাৰ ধনিয়া পাতা ধুনীয়া আগত দিয়ে নে এই চব দি দিওঁগৈ সোৱাদ অনুসাৰ কবি আকৌ যিমান ঢালিব পাৰে আপুনি কিমান ঢালিব বেছি নিদিবা মছলাদাৰ খাইংগে হৈ যাব তাৰপিছতে আমাৰ চিকেন মছলা মছলাদাৰ হ'ব গৈ আছে চিকেন মছলা অলপ থৈ দিছোঁ কালি খাম একেবাৰে আকৌ এবাৰ দিবি এইফালে আৰু কিবা কিবি দি দিছোঁ নামটো নাজানো তাৰপিছত আকৌ ইফালে কিবা এটা দি দিওঁ এইটোৰ নামটো মই ভালকৈ নাজানো জিয়া গাইছ জিয়া জিয়া এইটো নাম জিৰা কিয় মানে কিয় কাৰণে পালে সেইটো ক'ব পাৰিবা কোনোবাই নাজানো নহয় কিয় পালে জিৰা মোৰ নাজানো বাৰু এইবিলাক সুধিছ কিয় এইটো গৰম কিয় কাৰণে গৰম হয় মালটোৱে গৰম না নুৰা ফাটেহি না এইটো কি দিলা এইটো আমাৰ ৰং গুৰি ঐ মানে দিবা বে খতম হৈ যাব খতম হৈ যাব বোলে কি আছিলে জ্বলা হৈ যাব বেছি ৰাতি কটিত ধৰিব সঁচাকৈ আজি কটি দিব যি দেখিছোঁ মৰিবি এইফালে হৈ গৈছে আমাৰ মছলা সংযোজন পানী দিম ন অলপ লাগি থাকিব যে এইবিলাক মাংস ভাঙি গৈছে মাংস বহুত ঠিক গ'ল বে মছলাটো অলপ আগত দিব লাগিছিলে এই কেৰাহীটো ঘূৰি খাই গ'ল ঐ তো গাইজ ইটছ টাইম ফৰ চিক্ৰেট মছলা মই বেতালদাৰ পৰা লৈ আহিছোঁ দি দিম এতিয়া ষ্টাইলটো দি আগত তোমাৰ ষ্টাইলত দিয়া দি দিছোঁ চিক্ৰেট মছলাটো আমাৰ মাংসটো ড্ৰাই ফ্ৰাই হৈ গৈছে অলপ লৰাই দিম আজি মাংসটো বেছি সিজি গৈছে ভাঙি গৈছে গোটেই এই গাহৰি খোৱা মানুহ ব্ৰইলাৰটো দাঁততো নালাগে পূৰা সিজি গৈছে আজি বুঢ়া মানুহ চোৱা পাৰিব ধৰি দিছোঁ ভাত মাংসটো আজি বৰ ফটুৱা হ'ল শ্যাম দা কেনেকুৱা লাগিছে ঠিকে আছে মানে মছলাটো অলপ ধৰিব থাকিলে ধৰিব থাকিলে নহয় মানে ফটুৱা হৈছে